Welcome to another episode of Tech and Thnx Assam. বন্ধুসকল আপোনালোকে যিসকলে টিকটক ব্যৱহাৰ কৰিছিল আৰু এটা টিকটকটো বেন হোৱাৰ পিছত যদি আপোনালোকে টিকটকৰ অল্টাৰনেটিভ বিচাৰি আছে যদি আপোনালোকে এই ভুলটো কৰিছে তেতিয়া আপোনালোকে বহুত ডাঙৰ ঠগন খাব পাৰে এই ঠগটোৰ পৰা বাচিবলৈ আপোনালোকে কি কৰিব লাগিব সকলোখিনি জানিবলৈ ভিডিওটো শেষলৈকে চাই থাকিব এতিয়া বলক ভিডিওটো ষ্টাৰ্ট কৰো বন্ধুসকল যেতিয়াৰ পৰা টিকটকটো বন্ধ হ'ল তেতিয়াৰ পৰা আপোনালোকৰ মোবাইল ফোনলৈ এনেকুৱা ধৰণৰ SMS আহিছে চাগে enjoy TikTok videos and also make creative videos again now TikTok is only available in TikTok Pro so download from below মানে এনেকুৱা ধৰণৰ SMS আহিছে যে TikTok-এ পুনৰ এটা নতুন এপ লঞ্চ কৰিছে যেটো TikTok Pro সেইটো আপোনালোকে এই SMS টোৰ তলৰ লিংকটোতে পাব যিসকল হেকাৰ তেওঁলোকে যিসকল টিকটকাৰ আছিল সেইসকলক টাৰ্গেট কৰি এটা এপ্লিকেশন বনাইছে সেই এপ্লিকেশনটোৰ কোনো TikTok Pro এপ্লিকেশন নহয় সেই এপ্লিকেশনটো বনাই তেওঁলোকে কৰিছে কি যি সকলো মানুহলৈ এনেকুৱা ধৰণৰ SMS সেন্ড কৰিছে যিসকল মানুহৰ ইমান নলেজ নাই সেইসকলে তলৰ লিংকটো ক্লিক কৰি এপ্লিকেশনটো ডাউনলোড কৰিব যেতিয়া এপ্লিকেশনটো ডাউনলোড কৰিব সেই এপ্লিকেশনটো কোনো TikTok এপ্লিকেশন নহয় এটো হেকাৰে ডিজাইন কৰি এটা এপ্লিকেশন বনাইছে সেই এপ্লিকেশনটো ডাউনলোড কৰাৰ পিছতে আপোনালোকৰ মোবাইল ফোনটো যিমান কন্টাক্ট আছে আপোনালোকলৈ যি মেছেজটো আহিছে তেনেকৈ আপোনালোকৰ কন্টাক্টৰ 100টা মানুহলৈ তেনেকৈ মেছেজটো সেন্ড হৈ যাব তেনেকৈ এই মেছেজটো ভাইৰেল হৈ গল আৰু এই মেছেজটো ভাইৰেল হোৱাৰ পিছতে বহুতো মানুহৰ বেংকৰ পৰা এই হেকাৰখিনিয়ে পইচাখিনি উলিয়াইছে আপোনালোকে যদি এপ্লিকেশনটো ডাউনলোড কৰে তেতিয়া আপোনালোকৰ Google Pay বা Paytm ত যিমানখিনি পইচা আছে সেই টকাখিনি হেক কৰি আপোনালোকৰ একাউণ্টৰ পৰা লৈ যাব পাৰে বন্ধুসকল আশা কৰো আপোনালোকে সকলোৱে এই ভিডিওটোৰ জৰিয়তে জানিব পাৰিলে যে এনেকুৱা ধৰণৰ TikTok Pro কোনো এপ্লিকেশন নাই যদি আপোনালোকে এনেকুৱা ধৰণৰ এপ্লিকেশন পাইছে তেতিয়া আপোনালোকে কোনো ধৰণৰ ডাউনলোড নকৰিব আপোনালোকলৈ যদি লিংক আহে তেতিয়া আপোনালোকে ডাউনলোড নকৰিব বন্ধুসকল আশা কৰো আপোনালোকে সকলোৱে ভিডিওটো চাই ভাল পালে যদি ভিডিওটো চাই ভাল পালে ভিডিওটো লাইক এটা কৰি দিব আৰু কমেন্ট কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ টেকনলজি ৰিলেটেড ভিডিও পাই থাকিবলৈ পুনৰ লগ পাম এটি নতুন ভিডিও সৈতে আজিলৈ বাই